এইফালে ৰাতিপুৱা লৈছোঁ এটা বইল ডিম আৰু এগিলাচ হৰলিক্স লৈ লৈছোঁ। ৰাতিপুৱা আৰম্ভণি। আনি ধুনে উঠিলে নি? দাদা শুই দিছে। দাদা এইটো ফাটিলে এইটো। ধুন উঠিলা নি? উঠ ভাইটিক চা, মোৰ কাম কৰোঁগৈ, দেৰি হৈছে। ৰাতিপুৱা ব্লগ বনাব নালাগে। তাৰপিছত আকৌ এইফালে বিচনা পত্ৰ পাৰি লৈছোঁ মই। এতিয়া গা পা ধুই আহিলোঁ আৰু এতিয়া পৰাই দিনটো আৰম্ভণি কৰিছোঁ আৰু ব্লগটো আৰম্ভণি কৰিছোঁ। তো এতিয়া গা পা ধুই আহিলোঁ। এতিয়া ধুন মানুহ খুৱাবলৈ বোৱাবলৈ আছে। তাৰপিছত নিজেও খাই বৈ ওলাই যাবলৈ আছে। খুব খৰধৰ হৈছে। তো এতিয়া ধুন মানুহ কাৰণে জলপান ৰেডি কৰোঁগৈ। তাৰপিছত নিজেও খাই বৈ ওলাই মেলি যাবলৈ আছে। বহুত কাম আছে। এতিয়া তো ধুন মানুহলৈ খানা ৰেডি কৰোঁগৈ। এইফালে আকৌ আমাৰ ধুন মানুহৰ খানা ৰেডি হৈ গ'ল। এতিয়া তাক খুৱাবলৈ আছে। তাক এতিয়া খুৱাই বোৱাই লওঁ। তো গাইজ এতিয়া আকৌ মুখ চুখ ধুই আহিলোঁ। তাৰপিছত এতিয়া ওলাম আৰু। তাৰপিছত এইফালে দেখিছেনে আমাৰ পোৱালি কি কৰিছে? এইটো লৈ পেলাই এনেকৈ তাক এনেকৈ ব্যস্ত কৰাই পেলাই মই এতিয়া নিজেই ওলাম। কাৰণ ইয়াক মানে সেনেকৈ এইটো কিবা এটা খেলনা বস্তু দি পেলাই তেনেকৈয়ে উমলাই থৈ দিওঁ। তাৰপিছতহে মই ওলাব পাৰোঁ। এইটো ধাপকৈ পৰিবা। মই তুলি দিম। মানে আর কোনে ধরি না নিপিনাবি না মানে কালে কথা মা কালে দিবানে মু বাই বাই আমা মোর খান লাগে নি বল যা কিবা খাং দি দোকান মই খালি কাইলেহে আহিম কি কাইলে সোনকালে যাবি
এতিয়া এয়া আমি দোকান পালোহি আৰু আমি পালোহি দোকান আৰু এজনী আমাৰ বৌ কাপোৰ জাপি আছে দুদিনমান মাজতে নাই অহা লগ পোৱা নাই মন চন বেয়া এইপিনে এইফালে আমি ধূপ ধূনা দি মেলি এতিয়া বহিছোঁ তাৰপিছত এই নবৌ আকৌ আজি ঘৰলৈ যাব ছোৱালীডাল লৈ আহিছে এইপিনে ব্লা হৈ গৈছে তাই আকৌ আজি ঘৰলৈ যাব ছোৱালী পৰীক্ষা চৰীক্ষা দি আজৰি হৈছে ময়ো যাম দুদিনৰ পিছত তাই আজিয়ে যাব তাৰপিছত আকৌ আমাৰ ধুন মানুহ আহিয়ে টোপনি গ'ল কি শুই দিলে তাৰপিছত আকৌ এয়া মোৰ প্ৰথম কাষ্টমাৰ এইটো ঐ গোটেই টুলবোৰ পেলাই এদাই কৰিছে ঐ দুষ্ট ঐ আৰে পিটি পিটি কৰিবি না মই ৰবা ঐ এয়া দেখিছেনে সি কি কৰিছে একদম মানে টুল চুলবিলাক একদম ভাইকে থ'বই নোৱাৰি দেখিছেনে এইটো আকৌ এখন এতিয়া না কৰিব এতিয়া নুশুৱে একদম শোৱাটো কমিলে নুশুৱে খুব বেছি বেছি আধা ঘণ্টা 45 মিনিট শুব দিনটো তাৰপৰা নুশুৱে তাৰপিছত একেবাৰে ৰাতিকে শুব তেনেকুৱা কিমানতে হাত থৈছোঁ খোৱা আকৌ এয়া চিংৰা পাৰ্টি চলিবলৈ লৈছে এতিয়া এতিয়া চিংৰাই চাহে তই খাবি ডাঙৰ দেখিছে নেকি ডকা পলা এখন লৈ অহা নে ভাল আছিলে ডকা পলা এখন বাছি ল Hello. মিঠাই খাইটো টেষ্টি লাগে পৰিছে আপোনালোকে এলেকা চিঙৰা খাই পাইছে না সদায় এনেকেই কৈ থাকা মই আজিহে চিঙৰা আনি খাইছোঁ আমি তই খোৱাৰ কাৰণে পকৰি আনি খাওঁ এইবোৰ আমি নহয় নহয় বেলেগেহে আনিছিলে এদিন আমি না নানো বেলেগেহে আনি এতিয়া ক'ৰ পৰা আহিলি কি হৈছে বেমাৰ ভালকে ডাঙৰকে ক পেচাব ইনফেকশ্যন ক'ৰ পালা সোমালি লকোৱা কলনি দৰমহা কিমান দিব 3000 মান দিম কৈছে এতিয়া তাৰপিছত পাছত বহাম বুলি কৈছে কিমান দিব প্ৰথম তাৰ মানুহে নহয় ক'ৰপৰা দিব পইচা এসপ্তাহ গ'লো এদিন কৰিলোঁ স্পাটা সেইটোৱে পইচা পালোঁ আৰু থ্ৰেডিং 5টামান কৰিলোঁ চাগে এসপ্তাহত হ'ব ৰ তাত খালি ছিজনত মানুহ ডিব্ৰুগড় কাৰ লগত গ'লি এখন ধুনীয়া পুৰা দামী বস্তু আছে অকলে থাকোঁ খালি ধুনীয়া হ'লে হ'ব খালি ষ্টেট পায় তাত কয় মানে দোকান আগতে বহুত ধুনীয়া চলিছিলে বুলি কৈছে মাজতে মানুহ বন্ধ কৰি থৈ দিলে মানুহ নাছিলে ছোৱালী থ'বলৈ যাবা ফ্লপ মাৰিলে ষ্টেট পাইছিলা নি কেতিয়া এজনী মোৰ এই ষ্টুডেণ্ট এতিয়া তাই ফুৰি মেলি আহিছে ফুৰি মেলি নহয় বেমাৰ দেখাই আহিছে বেমাৰী এই চব বেমাৰী এয়া দেখিছেনে এয়া হেনো বোলে এনিভাৰ্চাৰী পাৰ্টি কোনে খুৱাইছে নকওঁ বাৰু ভিডিঅ'টো কৰিছোঁ কাৰণে পলাই গৈছে এয়া জানো বাৰু এনিভাৰ্চাৰী পাৰ্টি হ'ব পাৰেনে চানাকেইটা হে আমাকনো এনেকৈ ঠগিব লাগেনে কোনে খুৱাইছে নকওঁ বাৰু নক'বলৈ কৈছে
সেইকাৰণে নকওঁ কঁকালৰ বেমাৰীয়ে খুৱাইছে এয়া এনিভাৰ্চাৰী পাৰ্টি চানাকেইটা খুৱাই আমাক ঠগি থৈছে ক'লৈ গ'ল নাই পলাই দিলে আমি আৰু এভাগে সন্তুষ্ট হৈছোঁ এভাগে উপায় নাই যে খা এনিভাৰ্চাৰী পাৰ্টি খা হ'ব খাইছে এনিভাৰ্চাৰী পাৰ্টি খাইছে তো এতিয়া দোকান সামৰিবলৈ লৈছোঁ তাৰপিছত আৰু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে তেতিয়া মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যিহেতু মই নতুন আৰু মোক এটা কমেণ্ট কৰিব আৰু লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ তাৰপিছত আকৌ আজি মাকৰ ঘৰলৈ যাব সেইকাৰণে এইপিনে পূৰা বেগ চেগ লৈ লৈছে দুদিনমান থকাকৈ তাৰপিছত এতিয়া তো যাওঁ আৰু বাই বাই